নমস্কাৰ আলফাৰ প্ৰাক্তন প্ৰচাৰ সচিব প্ৰয়াত ৰাজেন শৰ্মা ওৰফে উদ্দীপ্ত হাজৰিকাদেৱৰ এই কবিতাটি মোৰ লগত আদৰ্শৰ অমিল থাকিলেও কেৱল মাত্ৰ কাব্যিক সৌন্দৰ্য তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজলৈ আগবঢ়াই দিছোঁ। আপোনালোকে যদি আঁকোৱালি লয় নথৈ আনন্দিত হ'ম। মোৰ ৰক্তবৰ্ণ প্ৰতিজ্ঞা। মই জাপত পিষ্টল লৈ ফুৰো বুলি আগতে তেওঁলোকে নাজানিছিল। সিদিনা হঠাৎ মই যেতিয়া শত্ৰুৰ দুৰ্গত বন্দী, তেওঁলোকে পঢ়িলে খবৰ মানুহৰ মুখে মুখে হিচ হিচ বতাহত বাগৰি যোৱা গোপন ইস্তাহাৰখনত ঘোষিত হ'ল সামন্তৰ ভঁৰালৰ ধান কাঢ়িবলৈ যোৱা মই এটা টকাই। লগে লগে মোৰ সতে হোৱা সমস্ত সন্ধিপত্ৰ ছিঙি তেওঁলোকে 100 বাৰ আকাশলৈ থোৱাই দিলে তীব্ৰ ঘৃণা। মোৰ সতে জোনাকৰ প্ৰতিজ্ঞাৰে গঢ়া সমূহ সন্ধিপত্ৰ কোৱা হ'ল দুৰভিসন্ধি। তেওঁলোকে খেপিয়াই ফুৰিছিল ইমান কোমলতাৰ মাজত, কেনেকে জ্বলিছিল হিংস্ৰ দুটা চকু। মোৰ দুচকুলৈ চাবলৈ তেওঁলোকৰ আজিকালি ভয়, জানচামোৰ হিংসাৰ কাইতে হৃদয়ৰ অমল শান্তিক উদং কৰি থয়। আৰু হয়তো তেওঁলোকে ভাবে মোৰ হৃদয়ত ৰঙাকৈ জ্বলি থকা জুইকুৰাত বৰফ পৰি পৰি মই সম্প্ৰতি এটা এঙাৰ কোলাত বিষণ্ণ ৰাতি। আৰু মোৰ বিষয়ে অতবোৰ সন্দেহৰ আঁচনি যুগুতোৱাসকলক মই ক'ম, মইতো দিগন্তত দিশহাৰা হৈ যোৱা অস্তগামী বেলি নহওঁ যে মই অন্ধকাৰৰ ওচৰত নত জানো হ'ম। মই ৰাতিৰ অন্ধকাৰত সংগোপনে অথচ নিৰ্ভীকভাৱে চলি থকা এটা ধক্কালি, যাৰ বাবে মই গোলাপতকৈ প্ৰিয় স্বাধীনতা হেৰুৱালো, যাৰ বাবে উত্তৰ কামৰূপৰ অনাঘ্ৰাতা কুমাৰী কাপোৰ চকুলোৰে পৃথিৱী থাকি ক'লে পৰতকৈ এন্ধাৰ ভাত, যে ৰাজনীতি নুবুজা মোৰ ভাইটো বুকুৰ তেজেৰে লিখিবলৈ বাধ্য কৰাল স্বদেশৰ নাম, যে ক্ৰূৰ হাতেৰে মোহাৰি গ'ল মোৰ দেশৰ প্ৰত্যেকখন গোলাপ বাগিচা। সেই সকলৰ বাবে মই উত্তপ্ত হ'লো, সেই সকলৰ বাবে হাতত তুলি ল'লো নিষিদ্ধ পিষ্টল। এদিন নহয় এদিন কংসবধৰ ভাৱনা, সেয়া মোৰ ৰক্তবৰ্ণ প্ৰতিজ্ঞা। মই জানো এদিন সূৰ্যৰ ফালে চাই কথা ক'বলৈ জুই বিচাৰি তোমালোক মোৰ ওচৰলৈ আহিবা। এদিন নহয় এদিন তোমালোকে মোৰ সতে আকৌ সন্ধিপত্ৰত স্বাক্ষৰ কৰিবলৈ বাধ্য। আৰু সেই দুখ মোকালিটোলৈকে মই অকলে লোৱাম মোৰ তেজৰ পতাকা, এয়া মোৰ ৰক্তবৰ্ণ প্ৰতিজ্ঞা।